হে গাইছ দেখিছে নাই গৰমে ছাতি আমি আহিছোঁ পিঠাগুড়ি খুন্দিবলৈ কিন্তু কি জানেনে মেইন কথাটো আজিকালি এই ঢেঁকীত পিঠাগুড়ি খুন্দাটো যে এইটো একেবাৰে নাইকিয়া হৈ গ'ল আজিকালি মেচিনৰ যুগ ওলালে ন প্ৰায়খিনি মানুহে মেচিনতেই মানে পিঠাগুড়ি খুন্দে আমিও মেচিনতেই খুন্দো বাৰু মেচিনটো বেয়া হোৱাৰ কাৰণে এতিয়া ঢেঁকীত খুন্দিছোঁহি ইমান গৰমত আৰু আজিকালি খুব কম মানুহৰ ঘৰতে ঢেঁকী দেখা যায় আগৰ মানুহেতো ঢেঁকীতেই অতদিনে পিঠাগুড়ি খুন্দিলে কিন্তু আজিকালি নাইকিয়া হৈ গ'ল আৰু এটা কথা কি জানেনে এই ঢেঁকী খোলাখন যে যিজনীয়ে পাতে বোলে সেইজনীয়ে আকৌ সাৰি পুচি চাফা কৰি থৈ আহিব লাগে কিন্তু বেলেগে কৰিব নাপায় যদি বেলেগে কৰি দিয়ে ন ঢেঁকী খোলা পতা মানুহজনী মানে কঁকালৰ বিষ হয় বুলি কোৱা শুনো সঁচানে মিছা আপোনালোকৰ ফালে সেইটো আছে নে জনাবাচোন দেই আৰু পিঠাগুড়িখিনি হৈছেগৈ আৰু মায়ে চালি দিলে মই ঢেঁকী দি দিলোঁ এয়া ৰাতিলৈ সকাম আছে যদি পিঠা বনাব লাগিব